যোগ এবছ তুথৈ বছ বহুত টান টান সন্ধি ভাঙিব পাৰো হে গম পাইছো দিয়া চি পয়াং চিপ্ৰাং পাৰ্টি তুমি মোৰ পৰিবাৰৰ আগত এইবোৰ কথা কিয় ক'লা তই ইতে টাউনত গেলি যা যাই 1 লাখ টাকা লবি লৈ কি করবি জানা না থাকা নান স্কুটি এখন কিনবি আর আহতে 1 ট্যাঙ্কি পেট্রোল ভরে লৈ আইবি বঢ়িয়া ডাইৰেক্ট জুনুমণি তোৰ ফাইনেল হ্যাঁ জুনুমণি তোমাতকৈ বহুত ধুনীয়া ছোৱালী যাৰ কাৰণে তুমি জ্বলিছা তুমি বিয়া পাতিছা কিন্তু বিয়া পাতিও তুমি পস্তাইছা ষ্টপ ইট আপুনি একো নাজানে অথচ আপুনি বহুত জনা বুলি ভাবে আৰু সেয়া আপোনাৰ ভুল হাত নিমখ তেল দি কিয় ভাত খাইছ হা হে তিৰি বাপা আৰে মই হে জানতো তোমাৰ এইগিলাখন মই খঙতে কৈছো হা খোকা বুলি তাৰ দুগুণ ফ্ৰিজ আছিল অসবস্তু মহা ফ্ৰিজত তুলি বয়া নহয়তো ইটেতে বাগাত দিছ কাৰ লগত বাগাত দিছ হেল্ল' হেল্ল' অ বাইৰ লগত দিছ ভিনে ক'ত আছে আকলা বিছনা মানে একেটা ৰুমতে আছ ভিনেৰ লগত হেই ও বাবা ভাতকেইটা খাওঁ তই নিজে খাই থাকে যা হামাৰি তই মোক হেনকে কিয় ক'লে বাবা তই দেখোন আগে বেছি হেনকে নকা তাইক তই কিয় তাতে এৰি থৈ ভালে কৈছো বাপা হেৰে মই তাইক কেনকে আনোৱে তাই নিজে আছে ইতা নাহা মানুহটোক মই জোৰ কৰি আনিবা পাৰো কি কথা গেলা কবা লাগছা হে মাই ইতা ৰাতি হল খুৰে নাহাৰ আগতে তুমি জয়ৰ পৰা খুৰাকো গৈছে আপোনালোকৰ ওচৰতে কাবাৰ তাকে গৈছি একেটা দিন এখেতৰো কিবা গোটেই খং উঠি আছে তে যাওঁ দক কিন্তু আপুনি বৰবুল গল্লা 3টাকে আপি বাহিৰত পঢ়ি আছে মাহটো তেলা কম খৰচ লাগে 20% ৰেহাই দি আছো ল তুমি ইয়াৰে এৰ পৰা মানুহ মৰবা ধৰছো কিবা বেলেগ চিন্তাত কিবা খং উঠি আহিব মোৰ আগতে এসোপা লৈ পেলাই তুমি কি মানুহে দেখবাই নোৰো ইমান কমত দেহতেও নল্লা মস্ত যখ ছাৰ খুলে নেকি নাই সোমাই দৰ্জা খোলাই আছে বহা ভাত খালে ভাত নাই বনোৱাই নাই ইমান টেনশ্যন ল'ব নালাগে কালি এবাৰ থানালৈ যাব ৰাতিপুৱা 10 বজাত থানালৈ কিয় কাইলৈ মই নৰেন তহবিলদাৰক মাতিছোঁ নৰেন তহবিলদাৰ কিয় পাহৰিলে ইমান সোনকালে পাহৰিলে নে আপোনালোকে যে এই নৰেন তহবিলদাৰৰ ঘৈণীয়েকক ফোন কৰি বিশ্বাস কৰা শৰ্মাই মই কোনো ধৰণৰ ফোন কৰা নাই জানো কাইলৈ লগ পাম দিয়ক আচ্ছা ৰ'বাচোন হেৰি দুষ্টিক মানে আমাৰ মণ্ডলকো মাতিছানে এতিয়া কম দেৰিয়ে হ'ল আজি হঠাৎ এটা থানাত কেছ আহিলে সন্ধিয়াই গ'লোঁ বুজিছেনে বাৰু মৰ্ণিং লগ পাম ভাল ভাল কিবা ঠিক কৰিলি নে কি বিয়া হৈ থাক মনে মনে বিয়াৰ বাহিৰে বেলেগ কথা নাই এই ভোলাই দেখোন ছোৱালীজনীৰ কথা কৈছিলে হৈ থাক কি হ'ল বাবা বিয়া নহয় একো নহয় দে ভগৱানেহে জানে কিবা কৈছ নাই টোপনি ধৰিছ মোৰো টোপনি ধৰিছে শুই থাক কিন্তু এতিয়া নাই হা তোমাক গেলি মনত পৰি আছে হা হেই খং কিয় কৰ তুমি কি ভিনেৰে বেলেগ ৰুমত সোমাইছি কিয়া সেইখন বিচনাৰ ওপৰত ফেন নাই নাকি নৰে হা এই গৰমত ফেন নহ'লে ঘুমাবা নৰে দা তাহোন ধনী মানুহে ঘুমাবা নৰে দে হ'ব দে থওঁ দে ঘুমটি ধৰিছি বিৰাট জানানা দেহা আকৌ নহয় দেহা দিবা না কৈছো হ'ব দে ঘুম বাপৰে তাই নামৰ ঘুমটি আহিব
থানালৈ যোৱা কথা লাগিবও পাৰে শুনছি অ 7টা বাজিছিহে আপুনি পুৱাতে থানাত যায় অৱশ্যে থানালৈ মোক 10টা মানতহে মাতিছে ইটা কক যায় এই মোৰ বেলেগ কাম এটা আছে বুজিছা আৰু দোস্তিৰ লগত অকণমান কথাও আছিল সাজি কাছি তুমি কলৈ যোৱা মই থানাত যাম কিয় হাও কি হে ইটাৰ মই আপোনাক একলাই এৰবা নৰো দক কেতিয়াবা থানা দেখিছা দেখা নাই হে থানাত কি হয় মই দেখাই পোৱা নাই সেই ধৰি যাবা খুজিছিলো অৱশ্যে যাব পাৰিবা খাবও পাৰিবা হাও তাতে খুৱায়ো নহ ভাত চাহ সেইবোৰ নোখোৱাই তে কি খুৱাই তোমাৰ ধৰা চৰ ঘোচা স্পেচিয়েল হেপা কান্যা পিয়ৰ বেতৰ কোব হা সেইবোৰ এটা দোষী ঘে খুৱাই হৰা মই যদি দোষী সাব্যস্ত হওঁ তাৰ আধা তুমিও খাব লাগিব বাপেকৰ সাধ্য আছে কিয় তুমি মোৰ অৰ্ধাংগিনী হয় নহয় হৈ মোৰ সুখে দুখে লগৈ তুমি হয় নহয় হৈ গতিকে মই কৰা অপৰাধৰ তুমি আধাখিনি পাবা নোপোৱা কি হ'ল মুখ মেল খাই গ'ল যে কথা এটা মনত পৰছিহে মোৰ অনিতাই মাতি পঠৈছি মোক অনিতা এই তাইক একযোৰ কাপোৰ বুবা দিছিলো হে অ। তাকে চাই আহোঁ দক মই যাওঁ দক আপুনি যাব ভোলা ভোলা মাষ্টৰ বাবা দেৱ বাবা নাই দেখোন চামতাক গৈছি চামতা কিয় কালি বৰি আৰু মই বৰিৰ পেহাকত জীয়াক বায়াকত তাকে গেছিলো ইতা মই আহিলো বৰিক গতাই ইমান জোৰ কৰি ৰাখছি ইতা বাবাৰ আৰু ৰাতি একলাই থকা অভ্যাস নাই না বৰিক আনবা গেছি বাবা ভাল কৈছে আৰু এনেও মালতে অকলে আহিব নোৱাৰে নহয় একলাই আহিবা নেদেই ভিনাকে থবা আহিলা হ'ল ইতা বাবাই আৰু ভিনাকক বুয়া পায় ভিনিয়ে কেলাজি কি আজি বাবা নাই একো নাই তাৰমানে ভিনিয়েকক দেখিব নোৱাৰা হেৰি এটা আৰু এই ভিনিয়েকবিলাকক বাৰু মই কৈ থাকো দিয়ক দে বহে বাবা বহ নালাগে। খানিক চাহ খাবি দে নালাগে বাবা। চাহ নালাগে তে তোৰ বিয়া বিয়া মানে এমাহৰ ভিতৰত বিয়া পাতিম বুলি কৈছো যেতিয়া পাতিমেই আৰু আমাৰ বাবাই আৰু জুনুমণিৰ লগত তোৰ বিয়াৰ কথা পাতিছিল তই কিবা ভাবিছা না বাবা ভাবিছো ভাবিয়ে আছো সেইকাৰণেতো ভোলাক বিচাৰি আহিছিলো বাৰু মই কৈ থাকো দিয়ক দে দে মৰণ নহয় তোকে বিচাৰি আছিলো হা কিয়া তই এই পাথৰত কইলে নি জাল পাতি এতে ৰাস্তাত মৰি আছা তো জালৰ মাছ নি টেঙাই দি ৰান্ধি খাবা ধৰছি পেহী কি কব খুজিছ চিধা চিধিকে নকা কিয়া এ গজমুৰা তুই মালটোক বোলে কম্ভাই লৈ গে হা মাৰুতি হাতো আৰু কোন নতুনকে গজমুৰা আহিলা গজমুৰাটো নতুন নহয় পুৰণে হে কেৰপা গজমুৰা কেৰপা দা মাৰুতি মই চেনেল লৈ গম পালো সি বোলে জুনুমণিক টাউনত নি হে কাপোৰৰ পেণ্ট চাৰ্ট দিব মোবাইল দিব আৰু কিবা কিবি পেহী কেৰপা দাই মোৰ লগত পাত্তা নাপে ইতা জিতি কৰবা ধৰছি যি কৰা কৰ বৰলাইয়ে কৰক বা তইয়ে কৰো মুঠতে জোনমণিক কেৰপাই বিয়া কৰবা নৰে এটা কথা দা মোৰ খং উঠে নাইনবা বৰলা চৰলা কায়ো বিয়া কৰিব নোৱাৰে জুনুমণি মোৰ মাথো মোৰ চাওঁ দেচোন কৰ পানী কক যায় ঐ মেডাম ক'ত আছে আহি পাবা ৰুচি ৰ'ব পতাতকে ফোন কৰি মাত মই আহা বুলি ক আপুনি বা কোনি নৰেন তহভিলদাৰ কিবা কাম আছিল নহয় ভোক লাগছি ভাত খাবা আহিছো এখন হোটেল পাতি থৈছে আপুনি কোলে হৈছি নে খঙে উঠছি আকৌ ধৰিবই পৰা নাই মই মোৰ ফূৰ্তি লাগছি এতিয়া মই নাচিমো আগতে তই ফোন কৰি মাত মেডামক ঐ তই যি তই কৈ মাতি আছা তোৰ মায়ে বাপে ব্যৱহাৰ শিকা নাই নে কি বান্দাৰ কাক তুই মাক বাপাক ধৰি কথা কৈছা কাক মাক বাপাক ধৰি কথা কৈছা তই মানুহ চিনি পোৱা নাই CRPF হয় বাপেৰে জম্মু কাশ্মীৰৰ 12টা উগ্ৰপন্থী মাৰছো কিবা খং উঠব তোক চেট্ৰেফ কৰি দিম যাৱাই আলি এফলে এক লগাবত ভয় থোৱা চাৱাই নগদ ৬২,০০০ কি নতুন না ছেকেণ্ড হেণ্ড ৬২,০০০ত নতুন পালবি যা
70,000 দেখোন নতুনে পাই 70,000 বেলেগ স্কুটি পাবি কিন্তু এখন নাপা এখন নতুন কৰি কিনবা গেলি এখনৰ দাম হ'ল 92,000 70,000 দি নতুন খানা আনবা লাগিছিল বাট তোৰ কিবা কল খাবাৰো মন বাকলি গছাবও নেদা খানাখান হৈছে আই আচল কথাটো গম পাইছা না নাই কি কেৰপাদাক টাউনত লাগাল পালো নগদ 1 লাখ টকা সুতত লৈছি আৰু ভলাদাৰ পৰাই ল 7,000 টকা মোৰ মুখত মাৰছি আই আৰু মই কেৰপাদাক সহায় কৰাৰ হৈ মোক 1,000 টকা বকচিচ দিছি ঐ, মোৰ কাৰণে কিমান লৈছা কিয়া ৰাতি ফোন কৰি কৈছিলো দেখোন নাই নগদ 1 লাখ টকা লৈছো এতিয়া মেইন কথাটো শুন তই 1200 টকাকে 100 দিনত টকাখিনি ঘূৰাই দিবা লাগিব তোৰ মূল 1 লাখ টকাৰ 100 দিনৰ সুদ হ'ব 20,000 টকা 20,000 নহয় 19,600 দিবা লাগিব কাৰণ 2 দিনৰ মূল 1,000কে 2,000 টকা আৰু সুদ 200কে 400 টকা মই এডভান্স দি আহিছোঁ তই কালিৰ পৰাই 1200 টকা দিবা লাগিব ইটা এখনি লওঁ 34,300 টকা 34,300 স্কুটিত 62,000 পেট্ৰলত 600 টকা আৰু 2 দিনৰ ইনষ্টলমেণ্ট সুতে মূলে 2400 টকা আৰু মোৰ প্ৰাইভেট খৰচ 700 টকা টোটেল খৰচ 65,700 থাকিল 34,300 তোৰ নামত 700 খৰচ কৰছা কি কথা কয় তই এতিয়া লাখপতি মানুহ এই ডলি অলপ কিন্তু তই সাৱধানে থাকবি এই শনি বিৰাট ডেঞ্জাৰ বস্তু আই মানুহ মাৰ্ডাৰ কৰিবও পাৰে শনি কুনিয়ে শনি যাৰ পৰাই টকা লৈ কেৰপাৰাই জুনুমণিক বাজাৰ কৰি দিবা গেছি যাৰ টকা লৈ তই জুনুমণিক এই স্কুটিখন দিবা ওলছা সেই মানুহটোৱে হ'ল শনি কেৰপাই তই পইচা লৈছে শনিৰ পৰা নগদ 1 লাখ টকা মৰিব সি এই হেগলা বাদ দি ইটা জুনুমণিক স্কুটিখন দি আহোঁ হেত বুৰ্বক ইটা নৰা দীপৰাক গেলি ৰখিব লাগিব জুনুমণি টাউনৰ পৰাই আহিবা লাগিব না চাও চাও মোক অলপ পইচা পাতি জীৱনত মোৰ কাৰণে এখন কিনবা পাৰিলি দেই বুৰ্বক জুনুমণি তোৰ হলি এই স্কুটিখনো দেখোন তোৰে হ'ব আই অ ৰুচি দোস্তি এ শুনাচোন ৰুচি এনেকুৱা এটা ভাল নালাগে দেই ৰুচি এই তুমিও কি হ'ল আজি মুখত ফুল চন্দন পৰিল যে নহয় মানে বুজিছা আজিৰ দিনটো তুমি মই যদি মিলি থাকোঁ এই নয়নে আমাক একো কৰিব নোৱাৰেহে দিনক ৰাতি হোৱা দেখিছা নাই দেখা ৰাতিক দিন হোৱা দেখিছা বাঘে চাগে একেটা ঘাটতে পানী খোৱা দেখিছা মানে মণ্ডল আৰু হেডমাষ্টৰক একেলগে কোনোদিন নেদেখা অ'কে মই একমত কিন্তু আজিৰ দিনটো দোস্তি আজিৰ দিনটো আমি হালে মিলি থাকিব লাগিব মানে থানাত আমাৰ কথাবিলাক মিলিব লাগিব আৰু থানাত সঁচা কথা ক'ব লাগিবহে চোৱা অপৰাধীয়ে কি কয় মই নাজানো কাৰণ মইতো অপৰাধী নহয় গতিকে মই মিছাও নামাতো দোস্তি শুনাচোন এনেকুৱাতে ডেকাদা ডেকাদা কিবা ক'বা এওঁক লগাব ভৰাইছে কিয় উলিয়াই আনক ইয়াৰ পৰাই সোধা যি সোধা তাৰ পৰাই উত্তৰ দিব দাহি নহয় মানে সি আক্ৰমণ কৰে আগতাই উলিয়াই আনক হয় নেকি এ বান্দাৰ য'ত লগাবি তই আৰে ভাঙিব লাগিব মই ওলোৱাই আপুনি এই এতিয়া কোৱা আচলতে ঘটনাটো কি হেডমাষ্টাৰ আৰু মহন্ত মণ্ডলে দুয়ে ফোন কৰি মত তিৰিক মই বনাই বনাই কথা ক'বলৈ দিয়া নাই আচলতে ঘটনাটো কি সেইটো কোৱা মেডাম বেছি নহ'ব কিন্তু বেছি নহ'ব কৈ দিছোঁ আমিও উগ্ৰপন্থীক জেৰা কৰা মানুহ কিবা খং উঠবা লাগলি ডেকাদা ইয়াক লগাবত ভৰাই দিওঁ ইয়াক বেছি কৰিব নালাগে যাৱাই যা তাত টেম্পাছ চাওঁ হে কণ্টি বাপ্পা ঐ জুইনো মই গাড়ীৰ দৰে কক যা তই কক যাবা আহিছা সেইবোৰ তোৰ মৰি টানা না টানো কেতিয়াবা মস্ত গৰম পৰিলি নাইতনো মৰাই টানবি বুইনি কি হৈছে জানা না ৰাজ্যত বোলে 2,500 মেন মানুহৰ এই বেমাৰত পচি মহে কামৰে আৰু কিছুমান বোলে মুচিও কিনো কহে কিবা সেই এনকে ভাই না এলকা ভাই কিবা সেই বোলে মই তা অজিতৰ মায়াকৰ খবৰ লৈ আহোঁ অজিতৰ মায়াককো বোলে মহে কামৰৈছে ৰচোন ৰমাই
তোৰ ফোনটো দি এটা ফোন কৰবা লাগিছিলে আমাৰ বাবাক গেলি নহয় দেব এটা কাম কৰোঁ দে মই তাৰে পৰা আহি তই তাতে সোমাম যা তিতে দিম যা যাব যা যা আপোনালোকক কেই বজাত মাতিছিলোঁ মাতোতেতো 10টা বজাতেই মাতিছিল হয় আমিও ঠিক 10:05 মানত পাই গ'লোহি নহয় নহয় তোমাৰ ফাৰ্ষ্ট আছে 10টালৈ 3 মিনিট থাকোঁতে আহি পাইছোঁ হয় 3 মিনিট থাকোঁতে পালোহি কিন্তু কথা হ'ল কি মনত কিবা ভয় ভাৱ এটাৰ কাৰণে সোমাই অহা নাছিলোঁ অপৰাধ কৰিলেহে ভয় লাগে অপৰাধ নকৰিলে কিয় ভয় খায় অ' হৰমীয়া তাৰ পৰাই উত্তৰ দেখ নেকি মস্ত উগ্ৰ দেখোন সি ঠিক আছে চাওঁ আঁতৰ হওক মোহন দাদা ঐ আপুনি কওক দৃষ্টি তুমিয়ে কোৱা নেকি আপোনালোকো কিন্তু আচৰিত দেই ইয়াত আপোনালোকক গল্প পাঠ পঢ়িবলৈ মতা নাই নহয় আচ্ছা আপুনিয়ে কওক মানে আৰম্ভণিটো এনেকুৱা এই পানীগাঁৱত মোৰ এজন বন্ধু আছে বাল্য বন্ধু নাম হৈছে প্ৰণৱ তহবিলদাৰ এওঁ হ'ল নৰেন তহবিলদাৰ প্ৰণৱৰ ডাঙৰটো ল'ৰা আচ্ছা নৰেনে CRPF-ত চাকৰি কৰে হয় নৰেনে 2 নম্বৰী কৰি শিডিউল কাষ্ট চাৰ্টিফিকেট লৈ চাকৰিত জইন কৰিছিল এতিয়া নৰেনৰ অফিচৰ পৰা কাষ্ট ভেৰিফিকেশ্যন ৰিপৰ্ট বিচাৰিছে হয় আচলতে কথাটো হ'ল এনেকুৱা মানে পানীগাঁও যিখন সেইখনৰ লাটমণ্ডল হ'ল আমাৰ মহেশ মণ্ডল মানে দুষ্টিমৌ আৰু সিফালে পানীগাঁৱত মোৰ বাল্য বন্ধু গতিকে সেইটো খাতিৰতে দুষ্টিক মই ঘোচ লৈ কামটো কৰিব দিছিল এই হেৰি ইয়াৰ পিছৰখিনি মই কওঁ নেকি দৃষ্টি মানে